প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোলৈ আগতীয়াকৈ মাঘ বিহুৰ শুভেচ্ছা জনালোঁ। ভোগালী ভোগেৰে আপোনালোক সকলোলৈ কঢ়িয়াই সুখ শান্তি আৰু সমৃদ্ধি তাকে কামনা কৰি আজি ধেমাজি আত্মনিৰ্ভৰশীল উৎসৱ মেলাটি উপভোগ কৰোঁ আহক মোৰ লগতে। অসমীয়া সমাজৰ সকলোবোৰ বস্তু ইয়াতে সুন্দৰকৈ উপস্থাপন কৰা হৈছে। ইয়াত চাওকচোন এফালৰ পৰা আৰু মেজিটো ইমান ধুনীয়া সুন্দৰকৈ বনাইছে আগতীয়াকৈ। ইয়াতে খৰি আৰু এইটো মেজি ঘৰ ইমান সুন্দৰকৈ বনাই দিছে। খৰিকাত দি পোৰা গাহৰি মাংস আৰু মিচিং জনগোষ্ঠীৰ লোকৰ ইয়াত চাওকচোন ইমান সুন্দৰকৈ ঘৰ আদি বনাই মেলি দেখুওৱা হৈছে আৰু এনেকৈ তলতে বহি মেলি খোৱা হৈছে। আৰু ইয়াৰ এইখন কি ট্ৰেক্টৰ বুলি কয় মই নাজানো ভালকৈ। এনেকুৱা আৰু তাৰ মাজতে খোৱাটো মেলিলোঁ, আমি অলপ খায়ো ল'লোঁ। আৰু আপোনালোকৰ মৰমৰ বেহাৰবাৰী আউটপোষ্টৰ মোহন আহিছিলে, এয়া মোহনৰ অলপমান ক্লিপ আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ। মইতো আপোনালোক কিবা দিব লাগিছে হয়নে নহয়? মইতো কি দিম? মই এটা বস্তু দি যাওঁ, সকলোৱে কাজিয়া নকৰিব, ভগাই ভগাই ল'বচোন হা। ইয়াত উঠি টকা, শুই টকা, সাৰ পাই টকা, আগফালে টকা, পাছফালে টকা, এইফালে টকা, সেইফালে টকা,